অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ সানজাৰি ফিলি আঞ্চলিকनि बानजायनायाव नावकाटा सकआव रबिबारखालि सानसेनि हाबाफारिजों भारत रत्न डक्टर भुपेन हाजरिकानि 12थि थैनाय सान फालियो। डक्टर भुपेन हाजरिकानि थैनाय सान फालिनाय बे हाबाफारियाव बिटिसिनि मावफुं सोद्रोमा रनेन्द्र नार्जारिया बाहागो लादोंमोन। मख'नो गोनांदि हाबाफारि बादियै डक्टर भुपेन हाजरिकानि सावगारियाव आलारि बाथि फोजोंनानै बिथांनि मिलौदो देंखो रोजाबनाय आरो नाम हानजानि नाम आरज खालामनानै हाबाफारिखौ गोजोनै फोजोबो। तामुलपुर जिल्लाৰ পূব ভেলীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে নাওকাটাত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যুতিথি উপলক্ষে দিনজোৰা কাৰ্যসূচীৰে আমি পালন কৰোঁ। ৰাতিপুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, ভূপেন হাজৰিকাৰ ছবিত মাল্যৰ্পণ, ভূপেন্দ্ৰ সংগীত, গধূলি বন্তি প্ৰজ্বলন আৰু নাগাৰা নাম আদি কাৰ্যসূচী ৰাখোঁ। ইয়াত আমাৰ এই যি অনুষ্ঠান, এই অনুষ্ঠানত উপস্থিত থাকে আমাৰ বিটিচিৰ EM ৰনেন্দ্ৰ নাৰ্জাৰী, যুৱ নেতা প্ৰদীপ নাৰ্জাৰী, যুৱ নেতা কৰণ চেত্ৰী, AJCPৰ তামুলপুৰ জিলা সমিতিৰ সভাপতি মণ্টু পাটোৱাৰী, সম্পাদক গগন বেজবৰুৱাকে ধৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তামুলপুৰ জিলা সমিতিৰ সমূহ নেতৃবৰ্গ উপস্থিত থাকে। তেনেকুৱা হয়তো আঘাত পাইছিল পাইছে, সমাজৰ কাৰণে বহুত কাম কৰিছিল, কেতিয়াবা তাত বহুত দুখত বিগিত পাইছিল। যেনেকৈ মদাৰৰ ফুল এনে মদাৰৰ বগোৱা পাণ আমি খাবলৈ ভাল না, এইটো কিমান ধুনীয়াকৈ, কিন্তু মানুহ যে কিমান স্বাৰ্থ, এই দুখত এইটো গাইছে গাইছে। এনেকুৱা বহুতো মানে নিজৰ জীৱনত দুখ লৈ